গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি 13 জুলাই আৰু বহুত পুৰণা এটা আশা মানে এটা সপোনেই হ'ল, এটা সপোন পূৰা হ'বলৈ গৈ আছে। আৰু সপোনটো মোৰ ইণ্টাৰনেশ্যনেল লেভেলৰ মানে ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট থকা কাৰোবাৰ ওচৰত মেকআপৰ কোৰ্চ এটা কৰিবলৈ মোৰ বহুত দিনৰ এটা আশা আছিলে। আজি সেইটো আশা পূৰা হ'বলৈ গৈ আছে বুলি মই ভাবিছোঁ, কাৰণ মই গৈ আছোঁ কলকাতা আৰু কলকাতাত মই এটা মেকআপৰ কোৰ্চ কৰিব গৈ আছোঁ। যিজনে যিজনে ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট পাই থৈছে তেখেতৰ ওচৰত মই মেকআপৰ এটা মাষ্টাৰ ক্লাছ কৰিব গৈ আছোঁ আৰু মেকআপৰ মাষ্টাৰ ক্লাছ এটা কৰিব গৈ আছোঁ। দেখাই থাকিম কি হয় মোৰ লগত। আৰু আজি ৰাতিপুৱা এতিয়া বাজিছে, মই 4টা বজাতে উঠিলোঁ, এতিয়া 5টা বাজিছে। মই যাম ফৰকাটিঙৰ পৰা গুৱাহাটীলৈ, ফাৰ্ষ্ট এখন ৰেলত যাম, তাৰপিছতে যাম গুৱাহাটীৰ পৰা কলকাতা। মই গৈ আছোঁ কলকাতা আৰু মই ফাৰ্ষ্ট টাইম অসমৰ বাহিৰত গৈ আছোঁ। ভয়ো লাগিছে আৰু ট্ৰেইনৰ যাত্ৰা কৰা নাই কেতিয়াও, কৰিছোঁ গুৱাহাটীৰ পৰা আহিছোঁ, কিন্তু বহুত দূৰলৈ অসমৰ বাহিৰত কেতিয়াও হোৱা নাই। ভয় লাগিছে অলপ অলপ, কিন্তু মোৰ লগত কোন কোন যায় মই দেখাম আপোনালোকক। আৰু আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। মই কলকাতাত ক'তনো শিকোঁ আৰু লগতে কি কৰোঁ কলকাতাত, আপোনাক কলকাতাখন দেখাবলৈ চেষ্টা কৰিম। মই ৰুম অনলাইনেই বুক কৰিছোঁ। অনলাইন আজিকালি চব হৈ যায়, ৰেলৱে টিকটৰ পৰা, ৰুমৰ পৰা, কিন্তু ফাৰ্ষ্ট টাইম মই কৰিছোঁ অনলাইন ৰুমৰ বুক। কিন্তু কি হয় নাজানো দেই, পইচাটো মানে লগালগ কাটি দিয়ে। তো তেনেকুৱা কোনো ধৰণৰ মানে ভয়ো লাগিছে, মানে 2দিনৰ কাৰণে ৰুম এটা কাটিলোঁ, পইচাটো কাটি দিলে লগালগ। দেখা যাওক ৰুমটো পাওঁ নে নাপাওঁ, কলকাতাখন কেনেকুৱা আৰু কলকাতাত হিন্দী ক'লে হ'বনে নহ'ব। মই হিন্দীহে ক'ব জানো, বেংগলী তাত বেছি চলে। তো চাই থাকিবচোন মোৰ লগত কি হয়। ভয়ো লাগিছে, আপোনালোককো মই দেখাবলৈ চেষ্টা কৰিম। এতিয়া পেকিং চেকিং হৈ গ'ল, কাপোৰ চাপোৰ ৰেডি কৰিলোঁ আৰু বুক হৈ গ'ল। এইটো চুটকে লৈছোঁ মই গোলাঘাট কেণ্টিনৰ পৰা লৈছোঁ, আৰ্মি কেণ্টিনৰ পৰা লৈছোঁ। এইটো আছে, এইটো তাৰপিছত 5,105 টকা লিখা আছে আৰু ইয়াত টেক্সটো কাটি মোৰ পৰা ল'লে 3,100 টকা, 3,200 টকা লৈছে এইটোত। তো কেণ্টিনৰ পৰা আপোনালোকে যদি ট্ৰলি চলি ল'ব পাৰে, মই ভাবোঁ বহুত অফাৰত দিছে। এইটো 5,100 টকা আছে, বহুত অফাৰত দিছে। অনলাইন কৰিছিলোঁ আমি ট্ৰেইনত গৈ আছোঁ। সৰু পথাৰ পালোহি কৈ দিয়া। সৰু কথা পাইছোঁ, ইমান গৰম বাপৰে। 8:30 বাজিছে, এতিয়া 8:30 হৈছে, ইমানেই গৰম আৰু দুপৰীয়া হ'বলৈ আছে। কি হ'ব ঠিকা নাই আজি জাৰ্ণি। কি লৈ আহিছে দেখাই দিয়া। কি লৈ আহিছে? পানী বটল, দুটা পানী বটল লৈ আহিছোঁ। নতুন ঘড়ী এটা ল'লোঁ কৈ দিয়া। তাৰপিছতে আপোনাৰ লগ পাই গুৱাহাটী লগ পাই ট্ৰেইনত আহোঁতে ইমানেই গৰম আছিলে নহয়, একদম ইয়াত আহি পেলাই গা চা ধুইহে শান্তি লাগিছে। এতিয়া অলপ শান্তি লাগিছে। আজি গৰমটো 34 এনেকৈ থাকিলে আৰু ট্ৰেইনত আৰু শ্লিপাৰত আহিছিলোঁ, তামাম গৰম। আৰু এতিয়া অলপ শান্তি পাইছোঁ, ইয়াত অকণমান ৰেষ্ট লৈ আছোঁ। আৰু AC ৱেটিং ৰুমটো ইমান ডাঙৰ, তো ইয়াত আমি এতিয়া ৰখি আছোঁ 9টা বজালৈকে। আৰু ইয়াত ৱেটিং কৰাৰ কাৰণে 80 ৰুপিজকৈ লৈছে, এজনৰ 80 ৰুপিজকৈ লৈছে। আৰু গা চা ধুলে, গা চা ধোৱা 20 ৰুপিজকৈ লৈছে। তো বেয়া নহয়। তো AC যদি কোনোবাই টিকেট কাটে তো এনেকৈ এটা ফেচিলিটি আছে, সুবিধা আছে। তো ইয়াৰ পিছত দেখাই থাকিম আপোনালোকে। মই ভিডিঅ'টো চাগে অলপ পাছত
আপলোড দিম আৰু পিছৰ ভিডিঅ'খিনি চাই থাকিব আপোনালোকে তেতিয়াহ'লে মই কলিকতাত লগ পাই আছোঁ আপোনালোকক